প্ৰণামীৰ আজি শৰীৰে কথা কৈছে, কিবা এক অনামী আহ্বান দিছে। দুখন হাত সন্মুখৰ ফালে অনাৰ বাবে বুকুখন সন্মুখৰ ফালে বেছি আগবাঢ়ি আহিছে। ডিঙিৰ তলত এটা ভাঁজ হৈছে। তাত সোমাই পৰিছে ৰূপোৱালীৰ চেইনৰ লকেটটো। ফিডেল কেষ্ট্ৰোৰ দৰে কিউবাৰ মহানায়কজন এজন কামুক পুৰুষ বুলি জনাৰ পিছত শেখৰৰ মোহভংগ হৈছিল। কিন্তু এইজন শক্তিমান মহানায়কে তেওঁৰ সতীৰ্থক কৈছিল, মোৰ মতিভ্ৰম হৈ যায় নাৰীৰ সুন্দৰ বুকুখনে যেতিয়া মাতে। শেখৰৰো তেনে হৈছে অকস্মাতে, যি কেতিয়াও হোৱা নাছিল। 85 ৰাজনীশে ঘোষণা কৰিছে। শেখৰে বুৰ্বকৰ দৰে চাই আছে প্ৰণামীলৈ। য়াও, তাই জঁপিয়াই ৰাজনীশৰ ডিঙিত সাৱটি ধৰিলে। হুলস্থুল লাগি গ'ল মুহূৰ্ততে। বাকী কেইবাজনী ছোৱালীয়ে আবদাৰ কৰিলে, প্লিজ ৰাজনীশ, তুমি আমাৰ ৰিজাল্টটো জানা, কোৱা না। শেখৰে নাজানিছিল ৰাজনীশে এই হোষ্টেলৰ সকলো ছোৱালীৰ ৰিজাল্ট লৈ আহিছে বুলি। ৰাজনীশে পকেটৰ পৰা দীঘল কাগজ উলিয়াই পঢ়ি গ'ল। হুলস্থুলৰ মাজত শেখৰৰ হাতৰ গোলাপপাহ হাতত থাকিল গোপনে। এটা সময়ত সি হাতৰ পৰা মাটিলৈ পেলাই দিলে গোলাপপাহ। কেইবাজনী ছোৱালীয়ে জঁপিয়াইছে। সিহঁতৰ উন্মাদ ভৰিৰ চেণ্ডেলবোৰে গোলাপপাহ মষিমূৰ কৰি পেলালে মুহূৰ্ততে। মাটিত বিলীন হৈ গ'ল কোমল ৰঙা পাপৰিবোৰ। হঠাতে সি বাউসীত এটা কোমল স্পৰ্শ পালে। হেই, মোক কংগ্ৰেচুলেট নকৰা। প্ৰণামীয়ে আকুলভাৱে তাক সাৱটি ধৰিছে সোঁহাতখনেৰে সাৱধানে পিছফালৰ পৰা। সেইবাবেইতো আহিছোঁ। মই জানো তুমি ভবাতকৈ ভাল ৰিজাল্ট পাবা। তেন্তে এটা চুমা খোৱা সকলোৰে আগত। আই নিড এ লাউড এক্সপ্ৰেছন ফ্ৰম ইউ। ধেৎ, কি কৈছা, পাগলী নেকি? য়েছ, আই এম ক্ৰেজি। আজি দুপৰীয়া ক'ৰবাত গৈ খাম। কি ক'ব শেখৰ? প্ৰণামী, বেবী, বিদিশা আৰু বিৰিণা? ৰাজনীশৰ কথা শেষ কৰিবলৈ নিদি বিৰিণাই ক'লে, মই নোৱাৰিম যাবলৈ। আজি দুপৰীয়াই মই ঘৰলৈ যাম। বিৰিণাই শান্তভাৱে একে ঠাইতে ৰৈ কথাকেইটা ক'লে, কিন্তু বাকীবোৰ যাবাতো? ডান। আটাইকেইজনী ছোৱালীয়ে ৰাজনীশৰ হাতত হাতেৰে তালি বজাই ক'লে। শেখৰেও হাঁহি মাৰি ক'লে, ডান, যাম আমি। ৰাজনীশে বাইক ষ্টাৰ্ট কৰিলে। শেখৰ বহিল পিছফালে। হঠাতে প্ৰণামীয়ে শেখৰৰ ফালে চাই জিভা উলিয়াই হিয়াৰিলে। শেখৰে নেদেখা ভাওজুৰিৰে। ৰাজনীশে এই মুহূৰ্তত কি কৰিলেহেঁতেন? অকণমান সিও জিভা উলিয়ালেহেঁতেন, নে ফ্লাইং কিছ, নে চকুটিপ, কি কৰিলেহেঁতেন? শেখৰ গুৱাহাটীলৈ অহা 3 বছৰ পাৰ হৈ গ'ল। বন্ধুহীন নহয় শেখৰ। ৰাজনীশৰ দৰে কেইবাটাও গুৱাহাটীৰে স্থানীয় বন্ধু আছে, যিবোৰ ল'ৰা হোষ্টেলত নাথাকে কিন্তু কেতিয়াবা ফৰ এ চেঞ্জ হোষ্টেললৈ আহে তাৰ সৈতে হোষ্টেলৰ সোৱাদ ল'বলৈ। এই 3 বছৰত শেখৰে বহু কথা শিকিছে। তথাপি সি ৰাজনীশৰ দৰে হ'ব পৰা নাই। ঘৰৰ পৰা সি মিছাকৈ টকা খুজিব নোৱাৰে। অথচ সি জানে মাকে যেনে তেনে তালৈ বিচাৰিলেই টকা পঠাব। অহা বছৰ দেউতাক ৰিটায়াৰ্ড হ'ব। কলেজৰ একাউণ্টেণ্ট দেউতাকে 3টা ল'ৰা-ছোৱালীক পঢ়ুৱাইছে সাধ্য অনুসাৰে। ডাঙৰ বায়েকক বিয়া দিছে। সৰু বায়েকে MA পঢ়ি আছে। মাকে এখন প্ৰাইমেৰী স্কুলত কাম কৰে। এজমা ৰোগী মাকে সংসাৰ, চাকৰি আৰু নিজৰ অসুখ একেলগেই চম্ভালিছে। শেখৰে সৰুৰে পৰা এই সকলোবোৰ দেখিছে। সি যেতিয়া মেট্ৰিকত 90% পাই পাছ কৰিছিল, মাকে মূৰত হাত ফুৰাই কৈছিল, তই নিজে কি ভাব সেয়াহে ডাঙৰ কথা বাছা। আমি সহায়হে কৰিব পাৰিম। পঢ়া কালছোৱাত আগলৈ কিমান টকা ঘটিম সেই ভাবি নপঢ়িবি। জীৱনত সকলো পাব পাৰি, সুখ পাবলৈহে টান। সন্তানৰ সুখেই আমাৰ পৰম সুখ। শেখৰে মাকৰ এই কথাকেইটা মাজে মাজে মনত পেলায়। শেখৰে হঠাতে ক'লে, ৰাজ, মই দুপৰীয়া হোষ্টেলতে ভাত খাম। অলপ কামো আছে, যাব নোৱাৰিম। ৰাজনীশে হঠাতে বাইকৰ ষ্টাৰ্ট বন্ধ কৰি ৰাস্তাৰ কাষত ৰৈ গ'ল। সন্দিকৈ কলেজৰ ৰঙা দুপাট্টা লোৱা ছোৱালী দুজনীমান আহি আছিল। ৰাজৰ মতে ইউনিফৰ্ম নহয়, এয়া চিনাক্তকৰণ। ল'ৰাৰ বাবে সুবিধা হ'ল। কোনজনী নিজৰ কলেজৰ, কোনজনী সন্দিকৈৰ। শেখৰে ভাবিলে, ৰাজে ছোৱালীকেইজনীৰ বাবেই বাইক ৰখাইছে। ৰাজনীশে হঠাতে ক'লে, নাম বাইকৰ পৰা। এইখিনি বাট কেনেকৈ যাৱ, যাগৈ। মহাপণ্ডিত ওলাইছ। শুনিছোঁ তই বোলে আজিকালি অসমীয়া নিউজ পেপাৰ, মেগাজিনত কিবা লিখিবলৈ লৈছ। কি হ'ব এই চব কৰিলে? তই লিখিলেও এই দেশ একেই থাকিব।
নিলিখিলেও একেই থাকিব। তোৰ হিৰো হ'বলৈ মন গৈছে যদি বেলেগ কথা, পিছে তোৰ লিখা পঢ়ি তোক ছোৱালীয়ে পাত্তা দিব সেই জামানা গ'ল। দুপৰীয়া কি কাম কৰিবি? ছোৱালীয়ে পঢ়িব বুলি প্ৰেমৰ কবিতা লিখিবি? শেখৰৰ খং উঠি গ'ল। কি অনবৰতে ছোৱালীৰ পাত্তাৰ কথা কওঁ? মানুহৰ জীৱনটো কেৱল ছোৱালী ভুলাবলৈ নেকি? এই বয়সত ছোৱালীয়ে মুখ্য কথা। মই তোৰ দৰে মিছলীয়া নহওঁ। তই প্ৰণামীক ভাল পাওঁ বুলিও ক'ব নোৱাৰ। ইফালে তাইয়ে গাৰ গোন্ধ লৈ থাকিবলৈও লাগে। চুপ ৰাজ, আৰু এটা কথা নকবি। কথা বেয়া হ'ব। কি বেয়া হ'ব? কি বেয়া হ'ব? ফুল কালৈ কিনিছিলি? লাজ নাই? কি কৰিলি? তোৰ ৰেড ৰ'জ দিব নোৱাৰিলি? এইলৈ কি ৰাতি টোপনি ক্ষতি কৰি কবিতা লিখিবি? স্কাউণ্ডেল যত চব। ক'ত স্কাউণ্ডেল? কবিবোৰ নে কবিতা? মই নাজানো শেখৰ। মোৰ বাবে এতিয়া ধুনীয়া ছোৱালীবোৰ কবিতা। চাই ভাল লাগে, কথা পাতি ভাল লাগে, অলপ চুবলৈ পালেতো আৰু ভাল লাগে। কিন্তু এইবোৰ চিধাকৈ নকৈ প্ৰেমৰ কবিতা লিখি পেন পেনাবলৈ নাযাওঁ। ইট ইজ নাথিং বাট মাষ্টাৰবেশ্যনছ। চিহ, তোৰ জিভাখন। তই কি বুজিবি কবিতাৰ মূল্য? গৰুৰ আগত টোকাৰি বজোৱাৰ দৰে কথা। বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে কথা। কবিতা লিখিবলৈ লাগিব অনুভৱ, উপলব্ধি, ফিলিংছ। বুকুত, এই বুকুত বুজিছ? শেখৰে ৰাজনিখৰ বুকুত তৰ্জনী আৰু মধ্যমা আঙুলি হেঁচি খঙতে ক'লে। যিটো তোৰ এই জনমত নাই। কাৰণ তই অনুভৱ, উপলব্ধি স্থায়ী, পাৰ্মানেণ্ট, ধুমুহাৰ দৰে আহিল গ'ল এনেকুৱা নহয়। তোৰ মন এচৰীয়া পানী, কবিৰ মন দীঘলী পুখুৰীতকৈও গভীৰ। নুবুজাকৈ যাকে তাকে আক্ৰমণ নকৰিবি। শেখৰে ফুফাবলৈ ধৰিলে উত্তেজনাত। ৰাজনিখে উদ্দুতা বেকা কৰিলে। হ'ব, তোৰে এতিয়া জয় বুলি ধৰি ল'লোঁ। কিন্তু তোৰ কথাত মই পতিয়ন যোৱা নাই। তোক ইমান খঙাল ৰূপত কেতিয়াও দেখা নাছিলোঁ। এতিয়া ব'ল হোষ্টেলত থৈ আহোঁ। মই প্ৰণামীহঁতলৈ ফোন কৰি দিম। প্ৰগ্ৰেম কেঞ্চেল। এটা কথা আকৌ তোক কওঁ শুন। এই মুহূৰ্ততে উৎসাহত হয়ভৰ দি পিছ মুহূৰ্ততে নিজেই কোৱা কথাকে বাতিল কোনে কৰে জাননে? কনফিডেঞ্চ নথকা মানুহে। তই পঢ়াত চোকা হ'ব পাৰ, বহুত ইনফৰমেশ্যন তোৰ থাকিব পাৰে, কিন্তু তোৰ কনফিডেঞ্চ কম। নিজেই নিজক তই বিশ্বাস নকৰ। সেই সময়তে তই কিয় ক'ব নোৱাৰিলি তই যাব নোৱাৰ বুলি? ইউ আৰ ভেৰি উইক মেন। মই বাৰু বেয়া ল'ৰা, লাফাংগা ল'ৰা। তোৰ দৰে চোকা ল'ৰা দুৰ্বল হ'ব নালাগে। শেখৰক আকৌ ৰামুৰ দোকানৰ সন্মুখতে থৈ ৰাজনিখ গুচি গ'ল। সিহঁতৰ মাজত আৰু কোনো কথাৰ বিনিময় নহ'ল। শেখৰৰ কাৰোবাক গালি পাৰিবলৈ মন গ'ল, প্ৰণামীক খং কৰিবলৈ মন গ'ল। তথাপি তাৰ মুখৰ পৰা একো কথা নোলাল। বুকুত ইমান কথা, বিষাদত একো ওলাই নাহে। খঙতে নিজক গালি পাৰিলে শেখৰে। ফুল, আই এম আ বিগ ফুল।